কবিতাৰ শিৰোনাম উপহাৰ, কথা ৰিমজিম বৰুৱা। চিৎকাৰ এটাৰ বাবেই গভীৰ প্ৰত্যাশাৰে বাট চাই তেওঁলোকে। গঢ় দিয়া সপোন এটা যে ৰূপায়ণৰ দিশে। কান্দোন এটাৰে আৰম্ভ হয় মোৰ জীৱন চক্ৰ। হেঁপাহ এটাই পাহৰাই পেলাই আইৰ কষ্ট। কোলাত লৈ যে শিকাই পেলালে জীৱনৰ অ আ ক খ। মোৰ কষ্ট তেওঁলোকৰ বাবে অসহ্য। সেয়েহে উপশমৰ উপায় বিচাৰি হাস্পাতালৰ পদূলি গছকে। মৰমবোৰ কেৱল মৰম হৈ নাথাকিল, দায়িত্ববোধ শাসনলৈ পৰিৱৰ্তিত হ'ল। বিদ্ৰোহী হৈ উঠো মই। কথাবোৰে থকা সৰকা কৰে পিতাইৰ বুকু। পানীৰে ভৰি পৰে আইৰ দুচকু। তথাপি নিৰ্বিকাৰ মই। সপোনবোৰ নিঃশেষ কৰোঁ আই পিতাইৰ। উপজা দিনটোলৈ বাৰে বাৰে মনত পেলাই দিওঁ। মোৰ আগমনৰ বাবে কত যে কৰিছিল যুঁজা। আইৰ বাঢ়ি যায় কলিজাৰ অসুখ। পিতাইৰ ৰক্তচাপ, মই যে অবাতে গলো। ভুল কৰি ভুল বাটত খোজ দি দিশহাৰা হোৱা প্ৰতিটো ক্ষণত হিয়া ঢাকুৰি কান্দিবলৈ মন যায় আইৰ বুকুত মুখ গুজি। পিতাই মূৰত হাত থৈ কৈ উঠক, যি হল হল। মই জানো ৰৈ থাকে তেওঁলোক, তথাপি সংকোচ এটাই বেৰি ধৰে মোক। মুখ খুলিব নোৱাৰাকৈ লজ্জাবোধে সোপা দিয়ে। অসম্পূৰ্ণ অসাৰ্থক অসুখী জীৱন এটা কঢ়িয়াই লৈ ফুৰো নিশ্চাৰে। হাহাকাৰ কৰি উঠো মাজে মাজে। পিতাইৰ আকাশখন পোহৰাব নোৱাৰাৰ দুখত, আইৰ চোতালত হেঁপাহৰ ফুল ফুলাব নোৱাৰাৰ শোকত।